এইটো এটা মোটিভেশ্যনাল ভিডিঅ' হয়, ভাল লাগিলে ছাপোৰ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সপোন যিমানেই ৰঙীন, বাস্তৱ সিমানেই কঠিন। বাগৰিহে পৰিছোঁ, কিন্তু হাৰি যোৱা নাই। ধৈৰ্য এনেকুৱা এবিধ গছ, যাৰ গোটেই গাতে কাঁইট, কিন্তু ইয়াৰ ফল খুবেই সোৱাদযুক্ত। জীৱনৰ কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাততেই থাকে। সময়ৰ সময় হ'লে সময়ে নিজে সেই বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ তোমাক দি দিব। এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল, সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। হাতৰ ৰেখাৰ মাজত ভাগ্যক বিচাৰি নুফুৰিবা, তাতকৈ হাত দুখনেৰে কাম কৰা আৰু নিজৰ ভাগ্য নিজে গঢ়া। আমাৰ সকলোবোৰ সপোন পূৰ্ণ হয়, কিন্তু তাৰ পিছতো সদায় ৰাতি আকৌ এটা নতুন সপোনে আহি চকুত লগ দিয়েহি। দুখ এইবাবেই কৰা উচিত নহয় যে সপোনবোৰ পূৰ্ণ হ'ল। সদায় ৰাতি লক্ষ লক্ষ তৰাই আশাক পোহৰাব আহে, অথচ জোনেহে পৃথিৱীখন উজ্বলাই তোলে। সকলো মানুহেই নিজ নিজ সমস্যাৰ দ্বাৰা জৰ্জৰিত, কিজানি তুমি নিজেও তোমাৰ সমস্যাৰ সৈতে যুঁজি আছা। সেইকাৰণে সকলোৰে প্ৰতি পৰ্যমানে সদায় হ'বা আৰু শান্তিত থাকা। বহুবাৰ অসফল হৈও মনোবল অটুট ৰাখি শেষত সাফল্য লাভ কৰাৰ সমান সুখ কিমান গভীৰ, তাতেই জীৱনৰ কিছুমান সত্য লুকাই থাকে। জীৱনত ভাগৰি পৰোঁ, কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা সম্পৰ্কৰ লগত। বহু মানুহৰ জীৱনলৈ ব্যৰ্থতা আহে, কাৰণ তেওঁলোকে হাৰ মনাৰ সময়ত উপলব্ধি কৰিব নোৱাৰে যে তেওঁলোক সফলতাৰ কিমান কাষত। প্ৰত্যাহ্বানক প্ৰত্যাহ্বান হিচাপে নলৈ সুযোগ হিচাপে গণ্য কৰিব লাগে। একমাত্ৰ প্ৰতিকূল পৰিৱেশে পাৰে কিছু শিকাবলৈ, সমস্যাৰ সমাধানৰ দক্ষতা বঢ়াবলৈ। আচলতে লাইফৰ কিছুমান মুহূৰ্ত ফিল্মি হোৱা উচিত। এই যেনেদৰে কাৰোবাক খুব মিছ কৰিছোঁ, আৰু সেইটো মূৰত তেওঁ লগে লগে বুজি পালে আৰু মুখেৰে ক'বলৈ প্ৰয়োজন নহ'ল। আচলতে এনে নহয় বাবে খুব পেইনফুল, মিছ কৰিছোঁ আৰু ক'বলৈও ইচ্ছা যোৱা নাই। যদি মোক আপুনি বেয়া পায় পাওক, কিন্তু মোৰ বিষয়ে আনৰ আগত বেয়াকৈ কৈ আনকো সাঙুৰি নল'ব।